চাক ইফালে চাক চাক ইফালে চাহ বাগান ও মাই গড ও হেল্ল' দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল আজি গৈ আছো চাহ বাগানত বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ চাহ বাগান আগৰ ফালে এতিয়া এনেকৈ গৈ আছো চাহ আগৰ ফালে চাহ এনেকৈ আহি চুল মন্দিৰটো পালোঁ দুৰ্গা মন্দিৰটো ইফালে আৰু ইফালেদি যাম চাওক ইফালে এনেকৈ ৰখি আছো চাওক ইফালে আমাৰ মামা আছে গাইজ এতিয়া আমি ফাইনেলি ঢুকি পালোঁ আৰু 2 কিলোমিটাৰমান যাব লাগিব চাওক ইফালে গাঁৱলীয়া ৰাস্তাতে গৈ আছোঁ চাহ ইফালে মোক ঠুকি লৈ আনিলে এইফালে চাওক গাছ গ'লে গোটাইকেইটা কাটিছে চাওক এনে ঠুকিলোঁ তাকলো কৰে কাটি দিছে দেই একেবাৰে কি ক'ম আৰু গাইজ এতিয়া ঢুকি পালোঁ আমি চাহ বাগানত চাওক ইফালে চাওক চাওক ইফালে চাওক ইফালে চাহ বাগান ও মাই গড ও আকা দাই ও উৰি বাবা মাৰ কি নাই গা চাওক ইফালে চাহ বাগান চাওক ইফালে চাওক আগাৰ ফালে চাওক হেল্ল' গাইজ এতিয়া আমি চাহ বাগানত ঢুকি পালোঁ কুৰা বাচা ঘূৰাই মাৰি আহক চাহ বাগানটো অলপ দেখাওঁ গাইজ ইফালে চাওঁ চাহ বাগানে চাওঁ ইফালে চাওক এতিয়া চাহ বাগানত ঢুকি পালোঁ চাওক ইফালে কুৰা বাচা ঘূৰাই মাৰি চাহ বাগানত এতিয়া অলপ চাহ বাগানটো দেখাওঁ ইফালে এতিয়া আমাৰ ফ্ৰেণ্ডগিলা অলপ ফটো উঠাত ব্যস্ত ধুই আছে ইফালে চাওক ইফালে এনেকুৱা পোষ্ট দি আছে না ভাই ক'ব নোৱাৰোঁ আৰু তামাম পোষ্টে এনেকৈ ঘূৰি আছোঁ চাহ বাগান কাষে এতিয়া আমি ঘৰলৈ এতিয়া ঘূৰাই মাৰি আৰু ফুৰা বাচা টাটা বাই বাই দিওঁ ঘৰলৈ যাওঁ এতিয়া বলক এতিয়া ঘৰলৈ